Hey friends, good evening. Welcome back to my channel. সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো। আৰু যোৱাটো ব্লগত যেহেতুকে গম পাইছিলে মোৰ সৰ্দি হৈছিল আৰু তাৰে পিছত মোৰ গা ইমান বেয়া হ'ল যে মোৰ জ্বৰ, সৰ্দি, কাহ সকলোবোৰ একেলগে আহি গ'ল আৰু এতিয়াও মোৰ জ্বৰ ভালে হোৱা নাই। দৰৱ খাইছোঁ যদিও মই ভাল পোৱা নাই। একদম গাটো বহুত দুৰ্বল লাগি আছে। আপোনালোকে চাব পাৰে মই বিছনাৰ পৰাই ব্লগ বনাই আছোঁ। এতিয়া গধূলি হৈছে, অলপ শুবলৈ চেষ্টা কৰিছিলোঁ কিন্তু শুবলৈ নোৱাৰিলোঁ, নাকটো বন্ধ হৈ যায় কাৰণে। দৰৱ দিছোঁ যদিও কোনো ধৰণৰ ফল পোৱা নাই। লাহে লাহে ঠিক হ'ব। আজি অলপ ঠিক হৈছিল কিন্তু আৰু দুপৰীয়াৰ পৰা গাটো বেয়া হৈ গ'ল। তো মই এতিয়া গধূলিৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। আচলতে মই ব্লগ বনাম বুলি ভাবিছিলোঁ একেদিনতে, মাহঁতে পিঠা বনোৱা, ঢেঁকি দিয়া, কিন্তু মোৰ গাটো ইমান বেয়া হৈ গ'ল যে মই ব্লগ বনাব নোৱাৰিলোঁ। আৰু আজি যিহেতুকে উৰুকা, তো উৰুকাৰ কাৰণে আমাৰ দেউতাই আনিছে লোকেল মাংস আৰু এতিয়া বাজিছে 5টা। তো অলপ দেৰিকৈ আমাৰ উৰুকাৰ খানাটো বনোৱা হ'ব। তো আজিৰ ব্লগটো বেছি দীঘলীয়া নহয়, সৰুৱে হ'ব, কিন্তু তথাপিতো আপোনালোকক উৰুকাতনো কি কৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ যিহেতু মোৰ গা অসুখ, সেইকাৰণে মই ভিডিঅ' বনাব ভালকৈ পৰা নাই আৰু মোৰ মাতটো ভালকৈ আপোনালোকে শুনা নাপাব পাৰে। মাতটো মোৰ বহুত বেয়া হৈ গৈছে। মোৰ গা বেয়া যদিও আজি অলপ মই উঠা বহা কৰিছোঁ, নহ'লে গা বেয়া বুলি বিচনাখনতে পৰি থকা যায় আৰু তেতিয়া গাটো আৰু বেছিহে বেয়া লাগি থাকে। সেইকাৰণে মই ভাবিছোঁ যে আজি যিহেতুকে উৰুকা, তো অলপ উঠা ফুৰা কৰোঁ। মই ৰাতিপুৱাই ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু সৰু সুৰা কিছুমান কাম কৰি থাকিলোঁ আৰু গা বেয়া হোৱাৰ বাবে ব্লগটো বনাব নোৱাৰিলোঁ। আৰু মই এই 2 দিনত কৰি থোৱা ভিডিঅ'ত এতিয়া আপোনালোকে চাই লওক। চাই কিনে শেষত ক'বলৈ নাপাহৰিব কেনেকুৱা লাগিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, মাঘৰ বিহু আহিল মইনা। ফ্ৰেণ্ডছ, এয়া যোৱাকালি মায়ে তিলৰ পিঠা বনাইছিলে। গেছৰ চৌকাখন এনেকৈ নমাই লৈ কিনে পাকঘৰতে এনেকৈ তিলৰ পিঠা বনাইছিলে। মই উঠি গৈ সৰুকৈ ভিডিঅ' এটা বনাই থৈ দিছিলোঁ। আৰু নাৰিকলৰ পিঠা মায়ে পৰহি বনাইছিলে। লগতে যোৱাকালি মায়ে নাৰিকলৰ লাড়ু বনাইছিলে, কিন্তু মোৰ ভিডিঅ' বনাবলৈ থাকি গ'ল। মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। আশা কৰোঁ আপোনালোকে মায়ে ঢেঁকি দিয়া আৰু পিঠা বনোৱা ভিডিঅ'টো চাই ভাল পালে। আৰু এতিয়া মই যাওঁ, উঠি গৈ চাওঁ মাহঁতেনো কি কৰি আছে। কিন্তু এতিয়া মই ভিডিঅ' নবনাওঁ আৰু আপোনালোকক ডাইৰেক্ট লগ পাম উৰুকাৰ খানাত। তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেই ফ্ৰেণ্ডছ, আৰু এতিয়া বাজিছে 9টা আৰু মোৰ গাটো আৰু বেয়া কৰিছে। তো মই বিচনাতে শুই আছিলোঁ, কিন্তু এতিয়া যিহেতুকে 9টা বাজিছে আৰু বায়ে আমাৰ মাংস বনোৱা ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে আহক বায়েনো কি বনাই আছে আমি চাওঁগৈ। আৰু এয়া লোকেল মাংস দেউতাই আনিছিলে, এতিয়া বায়ে এইখিনি বনাই আছে। ফ্ৰেণ্ডছ, এয়া বায়ে মাংস বনাই আছে। এয়া
মাংস আৰু মই আছোঁ এনেই অলপ চলা ফুৰা কৰি কিনে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক ফ্ৰেণ্ডছ আপোনালোকে আজি মোক বিচনাতে দেখি আছে আৰু মোৰ গাটো বেয়া কাৰণে মই বিচনাৰ পৰা উঠিব ইচ্ছা কৰা নাই আৰু এতিয়া প্ৰায় 10:30হে বাজিল আৰু ইফালে ভাত বাঢ়িছে মায়ে মোক মাতিবলৈ আহিছে ভাত খাবলৈ আজি ভাতত বায়ে বনাইছে লোকেল মাংস আৰু পোলাও তেতিয়াহ'লে আহক মই ভাত খাবলৈ যাওঁ আৰু আজি উৰুকাৰ সাজত এয়া জহা চাউলৰ পোলাও আৰু এয়া লোকেল মাংস বায়ে বনোৱা তেতিয়াহ'লে এতিয়া মই খাই লওঁ খাই লৈ আপোনালোকক লগ পাই আছোঁ ফ্ৰেণ্ডছ আমাৰ ভাত পানী খোৱা লোৱা হ'ল আৰু এতিয়া 11টাই বাজিলে মোৰ গাটো খুব আৰু বেয়া লাগি আহিছে তো আজিলৈ আহিছোঁ যদিহে উৰুকাৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব মোৰ এই ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ